মোৰ নাম অভি। মই বৰ দুখীয়া আছিলোঁ। আগতে মই এটা ডাঙৰ বাংলোত চকীদাৰ হিচাপে কাম কৰিছিলোঁ। এই চাকৰিটো মই বৰ কষ্টেৰে বিচাৰি পাইছিলোঁ। মোৰ বাবে ই বৰ গুৰুত্বপূৰ্ণ আছিল কাৰণ মই শিক্ষিত নাছিলোঁ। মোৰ পৰিয়ালটো এখন গাঁৱত বাস কৰিছিল। আমি দুজন ভাই আছিলোঁ যদিও মোৰ সৰু ভাইটি জন্মৰ পৰাই বিকলাংগ হৈ আহিছিল। তেওঁ ভৰিত পলিঅ' আছিল। গতিকে আমাৰ পৰিয়ালৰ বাবে তেওঁ একো কৰিব পৰা নাছিল। দেউতা বৰ অসুস্থ হৈ পৰিছিল আৰু চিকিৎসাৰ অতি প্ৰয়োজন হৈছিল। মায়ে মানুহৰ ঘৰত ঝাৰু দি বাচন ধুই পৰিয়াল পোহপাল দি আছিল। এতিয়া মই ডাঙৰ মানুহ হৈ পৰিলোঁ। মাক এই কামটো কৰি ৰাখিব পাৰিলোঁ কিমান দিন। সেয়েহে কাম বিচাৰি চহৰলৈ আহিলোঁ। কেইবামাহো ইয়াত সংগ্ৰাম কৰিলোঁ। মোৰ গাঁৱৰ বন্ধু এজনে কাম কৰিবলৈ চহৰলৈ আহিছিল যদিও তেওঁ এটা কাৰখানাত কাম কৰিছিল। তাত কাম বিচাৰি নাপালোঁ কাৰণ তেওঁৰ ফেক্টৰীটো শ্ৰমিকৰ প্ৰয়োজন নাছিল। বন্ধুৰ লগত একেটা কাৰখানাতে কাম কৰাৰ আশা কৰিছিলোঁ, কিন্তু বহু সময় ইফালে সিফালে ঘূৰি ফুৰিলোঁ। তেতিয়া মোৰ বন্ধুৱে মোক এই বাংলোটোৰ কথা ক'লে। মালিকক এজন নিৰ্ভৰযোগ্য চকীদাৰ লাগে বুলি। তেতিয়া এই ঠাইৰ মালিকে মোক ভাড়াত লৈছিল। এই বাংলোটোৰ চকীদাৰ কাম আৰম্ভ কৰা এবছৰ হ'ল। এই বাংলোটোৰ আছিল এজন অতি ডাঙৰ ব্যৱসায়ী। তেওঁ পত্নী আৰু কন্যাৰ সৈতে ইয়াত থাকিছিল আৰু কামৰ বাবেও বিদেশলৈ গৈছিল। সেয়েহে তেওঁ নিজৰ চালক, চাকৰ, আনকি চকীদাৰকো বিশ্বাসযোগ্য কৰি ৰাখিছিল, যাতে তেওঁলোকৰ পিছত তেওঁৰ ঘৰলৈ কোনো ডাঙৰ অসুবিধা নাহে। যদিও তেওঁ ঘৰৰ চুক কোণত কেমেৰা লগোৱা আছিল, তথাপিও মালিকৰ আটাইতকৈ বেছি চিন্তা আছিল যে তেওঁৰ ছোৱালীজনীক লৈ। ছোৱালীজনীক সি বৰ ভাল পাইছিল। তেওঁ মাত্ৰ এগৰাকী কন্যা আছিল, যাৰ নাম আছিল পৰী। যদিও পৰী মেডাম মাকেও তাইৰ লগত ঘৰত থাকিছিল, কিন্তু মালিকে তেতিয়াও মেডামৰ বাবে বৰ চিন্তিত আছিল আৰু তাইক বহুত ভাল পাইছিল। মেডাম বৰ ধুনীয়া আছিল। তাই যথেষ্ট ভাল শিক্ষিত আছিল যদিও মই ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰাই লক্ষ্য কৰিলোঁ যে মেডাম বৰ অসুস্থ। ইয়াৰ এজন বৃদ্ধ চকীদাৰে মোক কৈছিল যে মেডাম বিদেশৰ পৰা পঢ়া-শুনা শেষ কৰি উভতি আহিছে আৰু যোৱা এবছৰ ধৰি অসুস্থ হৈ আছে। মালিকে শীৰ্ষ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাইছিল আৰু আনকি বহিৰাজ্যলৈ চিকিৎসাৰ বাবে লৈ গৈছিল যদিও মেডামৰ অসুস্থতা নিৰ্ণয় কৰিব পৰা নাছিল। মালিকৰ ডাক্তৰ তপন নামৰ এজন পৰিয়ালৰ চিকিৎসকো আছিল। তেওঁ প্ৰতিবাৰেই ডাক্তৰক মেডামৰ স্বাস্থ্যৰ কথা সুধিছিল। মালিকৰ ছোৱালীজনী আছিল লাখৰ ভিতৰত। মই তাইক এবাৰ দুবাৰ দেখা পাইছিলোঁ কাৰণ মই প্ৰথম ইয়ালৈ অহাৰ সময়ত তাই দাসীজনীৰ সৈতে বাৰীত ফুৰিবলৈ আহিছিল। দাসীয়ে তাইক ধৰি খোজ কঢ়াইছিল। তাইৰ অৱস্থা বৰ দুৰ্বল যেন লাগিছিল যদিও এতিয়া বহুদিন ধৰি তাইৰ অৱস্থা এনেকুৱাই নহয় যে তাই থিয় হ'বও পাৰে। তাই ইমানেই অসুস্থ হৈ পৰিছিল যে তাই কেৱল বিচনাত পৰি আছে। কিন্তু যেতিয়াই মই তাইক প্ৰথম দৃষ্টিত দেখিছিলোঁ, তেতিয়াই মোৰ অন্তৰত এটা ইচ্ছা জাগি উঠিল যে মই মোৰ জীৱনত কামনা কৰোঁ যে মেডামৰ দৰে ধুনীয়া ছোৱালী এজনী মোৰ জীৱন সংগী হিচাপে আহিব, কাৰণ মই প্ৰথমবাৰৰ বাবে মেডামক বাৰীত খোজ কাঢ়ি থকা দেখিছিলোঁ। তাইৰ খোজৰ গতি এনেকুৱা আছিল যে মই তাইক চাই থাকিলোঁ। তাইৰ শৰীৰ প্ৰতিটো অংগই সৌন্দৰ্যই ভৰি পৰিছিল। গোটেই এবছৰত মালিকে মোৰ ওপৰত বহুত আস্থা গঢ়ি তুলিছিল কাৰণ মই কেতিয়াও কোনো নতুনকৈ পঠোৱা নাছিলোঁ। ভিতৰৰ মানুহজনক তদন্ত আৰু সোধা-পোছা নকৰাকৈয়ে মালিকে কৈছিল যে মই তোমাক চকীদাৰ হিচাপে নিযুক্তি দিয়াৰ দিনৰে পৰা আমাৰ ঘৰলৈ এনে কোনো ব্যক্তি নাহিল যিয়ে কোনো ধৰণৰ দুষ্টামি কৰিবলৈ চেষ্টা কৰিছিল, কাৰণ ধনী মানুহৰ বহুত শত্ৰু থাকে। সেইবাবে মই মালিকৰ বিশ্বাসযোগ্য আৰু তেওঁৰ প্ৰিয় চকীদাৰ হৈ পৰিলোঁ। তেওঁ মোতকৈ বেছি কাকো বিশ্বাস কৰা নাছিল। মোৰ বাবে পৰী মেডাম কেৱল ইচ্ছাৰ দৰে আছিল। মই ক'ত আছোঁ আৰু ক'ত আছোঁ মই মাত্ৰ তাইৰ কথা ভাবিলোঁ। মই মাত্ৰ কল্পনা কৰিব পাৰিলোঁ। কিন্তু এতিয়া তাই ইমানেই অসুস্থ হৈ পৰিছিল যে মই তাইক লৈ চিন্তিত হৈ পৰিলোঁ। যোৱা এমাহ ধৰি তাই সম্পূৰ্ণ পাগলৰ দৰে কাম কৰি আছিল। গৃহকৰ্মীসকলে মোক মেডামৰ কথা কৈছিল। ঘৰৰ ভিতৰত দুজন চাকৰ আৰু বাকী সকলো দাসীয়ে কাম কৰি আছিল। আগতে সেই চাকৰবোৰৰ লগত কথা পাতিছিলোঁ। এই কথা শুনি মই আতংকিত হৈ পৰিলোঁ। মেডামৰ কথা যেতিয়াই শুনিছিলোঁ, তাইৰ প্ৰতি মোৰ কৰুণা হৈছিল। ভগৱানে জানে তাই কেনেধৰণৰ বেমাৰ আছিল, যাৰ বাবে তাইক চিকিৎসা কৰিব নোৱাৰা হৈ পৰিছিল। কিছুদিনৰ পিছত মালিকে মোক তেওঁৰ ওচৰলৈ মাতিলে। তেওঁ ক'লে, তোমাৰ ঠাইত আন এজন চকীদাৰক নিযুক্তি দিছোঁ। তেওঁৰ কথা শুনি মই থতমত খালোঁ। মই ক'লোঁ, ছাৰ, আপুনি কি কৈছে? মোৰ ভুল হৈছে নেকি?
এই চাকৰিটোৱে মোৰ জীৱিকা, ইয়াতকৈ ভাল চাকৰি নাপাম। মোৰ কথা শুনি মালিকে ক'লে, চিন্তা নকৰিবা, আচলতে তুমি বাংলোটোৰ বাহিৰৰ ফালে পহৰা দিয়া। মোক আৰু এজন চকীদাৰ লাগে। এই ঘৰৰ চাকৰবোৰ কিবা ভুল অনুভৱ কৰি আছে। মোৰ পিঠি পিছফালে মোৰ ছোৱালী কোঠাত থাকিব নেকি? তোমাৰ মিছেজো গোটেই দিনটো ক'ৰবাত ব্যস্ত থাকে। সেইবাবে মই বিচাৰোঁ তুমি মোৰ ছোৱালীজনী কোঠাৰ বাহিৰৰ কোঠাটোত পহৰা দিয়া আৰু মই বাংলোৰ বাহিৰৰ ফালে আন এজন চকীদাৰ নিয়োগ কৰিম। চাকৰি এৰি যোৱাৰ প্ৰয়োজন নাই বুলি ক'লে। এতিয়া পৰী কোঠাৰ বাহিৰত কোঠাটো পহৰা দিব। মালিকৰ কথা শুনি মই সকাহ অনুভৱ কৰিলোঁ। এই কামটোতো মোৰ কোনো আপত্তি নাছিল। মালিকে ক'লে যে মোক আপোনাৰ দৰে বিশ্বাসযোগ্য চকীদাৰ লাগে। যদি আপুনি কাৰোবাক চিনি পায় তেন্তে মোক কওক। মোৰ এজন বন্ধুৰ কথা মই মালিকক কৈছিলোঁ, যিজন চহৰত বাস কৰিছিল আৰু তেওঁৰ কামবোৰ বহুত ভাল নহ'ল। তেওঁ সোধা পোছা কৰাৰ পিছত মালিকে তেওঁক বাংলোৰ বাহিৰৰ কোঠাত পহৰা দিবলৈ নিযুক্তি দিলে আৰু মোক মেডামৰ কাম কৰিবলৈ কোৱা হ'ল। মোক মেডামৰ কোঠাৰ বাহিৰত পহৰা দিবলৈ কোৱা হৈছিল। এতিয়া মই মেডামৰ কোঠাৰ বাহিৰত পহৰা দি আছিলোঁ। মেডামে জোৰেৰে কাহ মাৰি আছিল। তাই বহুত কষ্ট হৈছিল। তাই ডিঙিৰ পৰা অদ্ভুত শব্দবোৰ ওলাই আহিছিল। এই কথা দেখি মোৰ ভয় লাগি গ'ল। ইমান কষ্ট পোৱা নাৰী মই কেতিয়াও দেখা নাছিলোঁ। মেডামৰ কোঠাৰ ভিতৰত লুকাই চুৰ কৰি চকু ফুৰাইছিলোঁ তাইক চাবলৈ। আজিও মেডাম বৰ জোৰেৰে কাহ মাৰি আছিল। কোঠাটোৰ ভিতৰত জুমি চালোঁ, তাইক চাবলৈ ওলাইছিলোঁ। হঠাতে মালিকে দৌৰি আহি জীয়েকক ঔষধ দিবলৈ ধৰিলে। ইয়াৰ পিছত মেডামৰ মাত বন্ধ হৈ গ'ল। হয়তো ঔষধ খোৱাৰ পিছত তাই অলপ ভাল লাগিল। কিন্তু মালিকে কোঠাটোৰ পৰা ওলাই আহি মোক ক'লে, অভি, মই মোৰ কাপোৰ সলনি কৰিবলৈ ওলাইছোঁ। তুমি গৈ চাকৰজনক ক'বা যে খৰধৰকৈ গাড়ীখন উলিয়াই আনিব। আজি কিছু গুৰুত্বপূৰ্ণ কামত যাব লগা হৈছে। মালিকৰ কথা শুনাৰ ঠিক পিছতে মোৰ ভয় লাগি গ'ল। মালিকে কি কৰিবলৈ ওলাইছে মই নাজানো। ড্ৰাইভাৰক গাড়ীখন উলিয়াই দিবলৈ ক'লোঁ। অলপ পিছতে মালিক আহিব। প্ৰায় 2 ঘণ্টা পিছত মালিক ঘূৰি আহিল। মালিকৰ ব্যক্তিগত বিষয়ত মই হস্তক্ষেপ নকৰিলোঁ। সেয়েহে চালকজনক সুধিলোঁ, মালিক ক'লৈ গ'ল? ড্ৰাইভাৰে মোক কিবা এটা ক'লে, যিটো মোক স্তম্ভিত কৰি তুলিলে। তেওঁ কয় যে মালিকে বাতৰি কাকতত প্ৰকাশ কৰিছে যে যিয়ে মোৰ ছোৱালীক চিকিৎসা কৰিব তেওঁক 1 কোটি টকাৰ পুৰস্কাৰ দিয়া হ'ব। মালিকৰ এই খবৰটো চহৰৰ সকলো ডাক্তৰৰ বাবে লটাৰীতকৈ কম নাছিল। 1 কোটি টকাৰ পৰিমাণ বৃহৎ পৰিমাণ আৰু যিয়ে নহওক, ইমান বৃহৎ পৰিমাণৰ ধন মালিকৰ বাবে সৰু কথা নাছিল। চহৰৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ তালিকাত তেওঁ আছিল আৰু যিয়ে নহওক, এজন পিতৃৰ বাবে তেওঁ ছোৱালীজনীতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়। মই ভাবিবলৈ ধৰিলোঁ যে মই যদি ডাক্তৰ হ'লোহেঁতেন, মই মেডামৰ চিকিৎসা কৰি আজীৱন উপাৰ্জন কৰিলোহেঁতেন। কোৱা হয় যে যদি কোনো ব্যক্তিয়ে সঁচা হৃদয়েৰে কিবা এটা কামনা কৰে, তেন্তে ঈশ্বৰে নিশ্চিতভাৱে সেইটো পূৰণ কৰে। সেই সময়ত মই আগতে তেনেকৈয়ে ভাবিছিলোঁ, মেডামৰ চিকিৎসা কেনেকৈ সম্ভৱ হ'ব। মিছেজে মোক কোনো চাকৰকো তাইৰ কোঠাত সোমাবলৈ নিষেধ কৰিছিল। কেৱল মিছেজ ভিতৰলৈ গৈছিল বা কেতিয়াবা মিছেজে ডাক্তৰক ভিতৰলৈ লৈ গৈছিল। আন কাকো ভিতৰলৈ সোমাবলৈ দিয়া নহ'ল। এদিন ডাক্তৰ তপনে মালিকক লগ কৰিবলৈ বাংলোটোলৈ আহিছিল যদিও তেওঁৰ লগত এজন অতি অচিনাকি মানুহকো লৈ আহিছিল। মালিকৰ ঘৰত আছিল। ডাক্তৰ তপনৰ লগত অহা এই মানুহজনক দেখাত বৰ অদ্ভুত আছিল। তেওঁৰ অৱস্থা স্বাভাৱিক ব্যক্তিৰ অৱস্থাতকৈ সম্পূৰ্ণ পৃথক আছিল। চকুৰ ৰং সোণালী আৰু চুলি দীঘল, যেন তেওঁ তান্ত্ৰিক। আমাৰ দৰে সাজ পোছাক পিন্ধিছিল যদিও তেওঁৰ চেহেৰাটো বৰ ৰাজহুৱা আছিল। ডাক্তৰে তেওঁ লগত লৈ আহিছিল। তেওঁ ক'লে যে এই তান্ত্ৰিকজনে আপোনাৰ ছোৱালীজনী সুস্থ কৰিম বুলি দাবী কৰিছে, কাৰণ তেওঁ আপোনাৰ 1 কোটি টকাৰ খবৰ বাতৰি কাকতত শুনিছিল। মই সিহঁতৰ কথা শুনি আছিলোঁ। মই শুনি বৰ আচৰিত হৈছিলোঁ যে তান্ত্ৰিকজনে কেনেকৈ মেডামক নিৰাময় কৰিব পাৰে। আনকি বহিৰাজ্যৰ পৰা অহা ডাঙৰ ডাঙৰ ডাক্তৰেও তাইক আৰোগ্য কৰিব নোৱাৰিলে। কিন্তু তেওঁ কৈছিল যে তেওঁ মেডামক নিৰাময় কৰিব পাৰে। ইমান ডাঙৰ দাবী কৰাৰ পিছত মই ভাবিবলৈ আৰম্ভ কৰিলোঁ যে এই মানুহজনে নিশ্চয় সঁচা কথা কৈছে। ডাক্তৰ গ'লগৈ কিছু কামৰ বাবে আৰু যে তান্ত্ৰিক তাত বহি আছিল, যে তান্ত্ৰিক ডাক্তৰৰ চিনাকি কোনোবা আছিল। ডাক্তৰ চাহাব যোৱাৰ পিছত সেই তান্ত্ৰিক মালিকৰ লগত কথা পাতিবলৈ বহিল। মই তেতিয়াও তেওঁলোকৰ কথা শুনি আছিলোঁ।
যে তান্ত্ৰিকে বৰ লেতেৰা কাপোৰ পিন্ধিছিল। তেওঁৰ হাতত কোনো বেগ বা কোনো বেগত ঔষধ ভৰাই নানিছিল। তেওঁ খালী হাতেৰে আহিছিল। মই ভাবিবলৈ ধৰিলোঁ যে সি মেডামৰ লগত কেনে ব্যৱহাৰ কৰিব। তান্ত্ৰিকে মালিকক মেডামৰ কোঠালৈ যাবলৈ ক'লে। মালিকে তাইক মেডামৰ কোঠাৰ ভিতৰলৈ লৈ গ'ল। মই সিহঁতৰ পিছে পিছে গৈ থাকিলোঁ। তেওঁ মোক এটা অদ্ভুত চাৱনি মাৰি মালিকৰ ফালে চাই ক'লে, এই ল'ৰাটোক কোঠাৰ পৰা বাহিৰলৈ পঠাওক। মই তোমাৰ লগত তোমাৰ ছোৱালীজনীৰ চিকিৎসাৰ কথা পাতিব লাগিব। তেনেতে মালিকে মোক বাহিৰলৈ যাবলৈ ইংগিত দিলে। ওলাই আহিলোঁ। কিন্তু বাংলোটোৰ প্ৰতিটো চুক মই চিনি পালোঁ। দুৱাৰৰ ওচৰৰ চুকটোত থিয় হৈ থাকিলোঁ। তান্ত্ৰিক আৰু মালিকৰ মাজত হোৱা কথা বতৰা শুনিবলৈ পালোঁ। প্ৰথমে তেওঁ মেডামৰ ফালে বৰ মনোযোগেৰে চালে। তাৰপিছত তেওঁ মালিকক এনেকুৱা এটা কথা ক'লে যিটোৱে মোক স্তম্ভিত কৰি পেলালে। আনকি মালিকজনো থতমত খালে। মালিকক ক'লে, চাওক ছাৰ, মই কোৱা কথাখিনিত আপোনাৰ নিশ্চয় বেয়া লাগিব আৰু ই আপোনাৰ হৃদয়ত আঘাত দিব। কিন্তু আপোনাৰ ছোৱালীজনীক ঔষধেৰে চিকিৎসা কৰিব নোৱাৰি। ঔষধেৰে চিকিৎসা কৰিব নোৱাৰিব। তাইৰ জীৱনত পৰিৱৰ্তন আনিবলৈ আপুনি আপোনাৰ ছোৱালীজনীক বিয়া কৰাব লাগিব। মালিকৰ কোনো ধাৰণা নাছিল, কোনো আপত্তি নাছিল। এইটো স্পষ্ট যে প্ৰতিজন পিতৃয়ে নিজৰ ছোৱালীজনীক এদিন আঁতৰাই পঠাব বিচাৰে। মালিকে তেওঁক সুধিলে যে আটাইবোৰৰ পিছত মোৰ ছোৱালীজনী বিয়াৰ পিছত সম্পূৰ্ণ ভাল হ'বনে? মালিকে তেওঁক দুটা-তিনিটা প্ৰশ্ন কৰি আছিল, কাৰণ তেওঁ অনুভৱ কৰিছিল যে এই মানুহজনো প্ৰবঞ্চক হ'ব পাৰে। টকাৰ কথা শুনিও এই মানুহজনে মেডামৰ বিষয়ে এনেবোৰ কথা ক'ব পাৰিছিল। সেই মানুহজনে মেডামৰ অতীতৰ বিষয়ে তেনেকুৱা কিছুমান কথা ক'লে, যিটো শুনি মালিক আৰু মই নিশ্চিত হ'লোঁ যে তেওঁ এজন মহান তান্ত্ৰিক মেডামক সি প্ৰথমবাৰৰ বাবে দেখা পাইছিল। তাইৰ জন্ম কেতিয়া আৰু কোন ঠাইত আৰু তাইৰ প্ৰথম দুৰ্ঘটনা ক'ত ঘটিছিল সেই কথা সি কৈছিল, যেতিয়া তাইৰ বন্ধুৰ সৈতে ৰাস্তাত খোজ কাঢ়িছিল। মালিকে সেই মানুহজনক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল, কাৰণ তেওঁ মেডামৰ এনে কিছুমান গোপন কথা কৈছিল, যিবোৰ বিষয়ে সকলোৱে নাজানে। তাৰপিছত তেওঁ কিবা এটা ক'লে, যিটো কথা শুনি মালিকৰ খং উঠিল। মানুহজনে ক'লে, ছোৱালীজনীক ধনী পৰিয়ালত বিয়া কৰাব নালাগে। দুখীয়াৰ ভিতৰত বিয়া কৰাওক। বৰঞ্চ আৰম্ভণিৰ পৰা সমস্যা দেখা আৰু ছোৱালীজনীক সুখী ৰাখিব নোৱাৰা মানুহক বিয়া কৰাই দিয়ক। এই কথা শুনি মালিকৰ মুখখন ভাঙি যোৱা যেন লাগিল। পাগলৰ দৰে কথা পাতি আছিল। পৰিমেডম ইতিমধ্যে ইমানেই অসুস্থ আছিল যে তাই এতিয়াও সমস্যা হৈ আছিল। কিন্তু দুখীয়া মানুহ এজনক বিয়া কৰালে তাই আৰু অধিক অসুবিধা হ'লহেঁতেন। মালিকে তাইক আৰম্ভণিৰ পৰাই বিলাসী জীৱন এটা দিছিল। তাৰপিছত তাৰ লগত বিয়া হোৱাটো কোনো ধেমালি নাছিল, বৰঞ্চ জীৱন সলনি কৰাৰ সিদ্ধান্ত আছিল। সেয়েহে মেডাম দুখীয়া মানুহৰ লগত থাকিব নোৱাৰিলে। আৰু এই পৃথিৱীত দুখীয়া মানুহৰ অভাৱ নাছিল। ছোৱালীজনীৰ বাবে দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াক বিচাৰি পাব পাৰিলেহেঁতেন। কিন্তু এজন ধনীৰ পিতৃ হোৱাৰ বাবে জীয়েকক দৰিদ্ৰ জীৱন যাপন কৰা দেখি তেওঁ সহ্য কৰিব নোৱাৰিলে। মানুহজনে ক'লে, আপুনি এই কামটো কৰিবলৈ ইচ্ছুক হ'লেহে আপোনাৰ ছোৱালীজনী সুস্থ হৈ উঠিব আৰু তাইৰ চিকিৎসাৰ সম্ভৱ হ'ব। নহ'লে ছোৱালীজনীক এৰি দিব লাগিব। আপুনি তাইক এই অৱস্থাত দেখি থাকিব আৰু তাৰ পিছত এদিন তাই এই পৃথিৱী এৰি যাব। এই কথা শুনি মালিক বিচলিত হৈ পৰিল আৰু লগতে খঙত উন্মাদ হৈ পৰিল। তেওঁ ক'লে, তুমি পাগল হৈ গ'লা নেকি? তুমি মোৰ ছোৱালীজনীক কোনোবা দুখীয়া মানুহৰ লগত বিয়া দিওঁ যাতে তাইৰ জীৱনটো ধ্বংস হয়। তাই এনেকৈ বেমাৰত পৰি মৰিলে ভাল, কিন্তু মোৰ ছোৱালীজনী কোনোবাই দুখীয়া নিৰীহ অজ্ঞান মানুহৰ লগত বিয়া নিদিওঁ। মানুহজনে ক'লে, এতিয়া তোমাৰ ইচ্ছা। মই এইটো কোৱা নাই যে আপোনাৰ ছোৱালীজনীক ইমান দুখীয়া ল'ৰাৰ লগত বিয়া কৰাব লাগে, যাৰ লগত তোমাৰ ছোৱালীজনী অসুবিধা পাব। দৰিদ্ৰতাৰ মাজতো সুখেৰে জীৱন নিৰ্বাহ কৰি থকা কিছুমান দুখীয়া মানুহ আছে। আপুনি আপোনাৰ ছোৱালীজনীৰ বাবে এনে সম্পৰ্ক বিচাৰি উলিয়াব লাগে, যিয়ে হয়তো আপোনাৰ ছোৱালীক দৰিদ্ৰতাত ৰাখিব পাৰে, কিন্তু তাই সকলো ইচ্ছা পূৰণ কৰে আৰু আপোনাৰ ছোৱালীজনী তাতো সুখী হৈ থাকিব পাৰে। কিন্তু আপোনাৰ ছোৱালীজনীৰ চিকিৎসা মাথো আপুনি আপোনাৰ ছোৱালীজনীক বিয়া কৰাই দিয়ক, নহ'লে আপুনি জানে কি হ'ব? তেওঁ ক'লে, মোৰ চেহেৰা চাই মোক বিশ্বাস নকৰিবা। মই এজন অতি নিপুণ ব্যক্তি। এই কথা কোৱাৰ পাছত সি নিমাত হৈ পৰিল। তাৰপিছত মালিকক কি ক'লে নাজানো, গোটেই কথাটো শুনিব পৰা নাছিলোঁ।
মালিকৰ বৰ খঙাল যেন লাগিল, কিন্তু তাৰ পাছত হঠাৎ মানুহজনৰ কথা শুনি শান্ত হৈ পৰিল। মানুহজনে কোৱা সকলো কথাতে যেন তেওঁ মান্তি হ'ল। কিছু সময়ৰ পাছত তান্ত্ৰিকজন কোঠাৰ পৰা ওলাই আহিল। তান্ত্ৰিক যোৱাৰ পিছত মালিকে মোক ইংগিত দি নিজেই নিজৰ কোঠালৈ সোমাই গ'ল। ময়ো তাৰ পিছে পিছে তাৰ কোঠাৰ সোমাই গ'লোঁ। মালিকে মোৰ দুৱাৰখন বন্ধ কৰিবলৈ কৈ চোফাত বহিল। মোক তেওঁ সন্মুখত বহিবলৈ ক'লে। মই ভাবিব পৰা নাছিলোঁ যে সি মোৰ লগত ইমান ডাঙৰ কথা এটা পাতিব। মোৰ ঘৰৰ কথা, মোৰ গাঁৱৰ কথা সুধিবলৈ ধৰিলে। আৰু আপুনি কিমান দূৰলৈকে গৈছে, কি কাম কৰিলা, তোমাৰ দেউতাই কি কৰে, আৰু মোৰ গোটেই পৰিয়ালটোৰ সবিশেষ বিচাৰিছিল। তেওঁ মোক সুধিছিল এটা এটাকৈ অতি সাৱধানে। মই সকলো প্ৰশ্ন সুধিছিলোঁ। মই তেওঁ সকলো প্ৰশ্নৰ উত্তৰ এটা এটাকৈ দিছিলোঁ। তেওঁ মোক কৈছিল যে মই তোমাক বহুত ভাল পাওঁ। তুমি ভাল দেখা, তুমি দুখীয়া, সেইবাবে তুমি তোমাৰ মানদণ্ডৰ কাপোৰ পিন্ধা, কিন্তু তুমি ধনী হ'লেও ধনী মানুহৰ দৰে কাপোৰ পিন্ধা হ'লে তোমাৰ দেখাত বহুত ভাল হ'লহেঁতেন। যদিও তুমি এতিয়া ভাল দেখা গৈছিলা, যদিও আমাৰ ঘৰত বহু চাকৰ আছিল, কিন্তু তুমি সদায় এই বাংলোৰ সন্মানৰ বাবে বহু কাম কৰি আহিছে। সপোনতে এনেকুৱা কথা কল্পনা কৰিছিলোঁ যে মোৰ পৰিয়ালৰ সকলো সদস্য তাক সোধাৰ পাছত তেওঁ কিবা এটা অদ্ভুত কথা ক'লে। তেওঁ ক'লে, কাইলৈ তোমাক 10 লাখ টকা দি ঘৰলৈ পঠাই দিম। তোমাৰ পৰিয়ালৰ সকলো সমস্যা সমাধান হ'ব। মালিকে কোৱা কথাবোৰ শুনি মই স্তম্ভিত হৈ পৰিলোঁ। অৱশ্যে ময়ো সুখী আছিলোঁ, কাৰণ 1 লাখ টকা মোৰ বাবে বৃহৎ পৰিমাণৰ ধন আছিল। মালিকে মোৰ পৰা কি বিচাৰিছিল মই বুজিব, কাৰণ তেওঁ মোক জীয়েকৰ বাবে বিচাৰিছিল। তেওঁ মোক আটাইতকৈ বেছি বিশ্বাস কৰিছিল, সেইবাবে তেওঁ জীয়েকৰ বাবে বাছি লৈছিল। তেওঁ ক'লে, তোমাক মোৰ বৰ ভাল লাগে। মই বিচাৰোঁ মোৰ ছোৱালীজনী তোমাক বিয়া কৰাওঁ। তুমি তাই বিয়াৰ কৰালে তাইৰ স্বাস্থ্য উন্নতি হ'ব। অভি, তুমি মোৰ ছোৱালীজনী পৰীক বিয়া কৰাবলৈ সাজুনে? আশা কৰোঁ তুমি নাকচ কৰি মোক নিৰাশ নকৰিবা, কিন্তু গ্ৰহণ কৰি মোক সুখী কৰিবা। মালিকৰ পৰিৱৰ্তন আচৰণ দেখি মোৰ হাত ভৰি কঁপি উঠিল। মালিকক ইমান কোমল হোৱা দেখি মই স্তম্ভিত হৈ পৰিলোঁ যে তেওঁ নিজৰ ছোৱালীজনীৰ বাবে কিমান ডাঙৰ চুক্তি কৰি আছে। যদিও তেওঁৰ ছোৱালী আৰু মোৰ মাজত বৃহৎ পাৰ্থক্য আছিল, তথাপিও মই সাহসেৰে মানি লৈছিলোঁ। কাম কৰি থাকোঁতে মালিকৰ ছোৱালীজনীক বিয়া দিবলৈ মান্তি হ'ল। বেমাৰত থাকিলেও তাইক বহুত ধুনীয়া দেখা গৈছিল, কিন্তু মোক বিয়া কৰি মেডামৰ বেমাৰ কেনেকৈ নাইকিয়া হ'ব মই বুজিব পৰা নাছিলোঁ। আনহাতে মই এজন স্বাভাৱিক মানুহ আছিলোঁ। ময়ো বৰ ভাল নাছিলোঁ, বা মোৰ এনেকুৱা কোনো গুণ নাছিল যিয়ে মোক মেডামৰ বাবে নিখুঁত কৰি তুলিব। মই কোনো কাৰণতে মেডামক বিয়া দিবলৈ অস্বীকাৰ কৰিব নোৱাৰিলোঁ। আচলতে প্ৰথম দিনাৰ পৰাই মই তাইক ভাল পাইছিলোঁ, কিন্তু তাই অসুখ আছিল আৰু এই কথাটোত মোৰ বৰ ভয় লাগিছিল। কিন্তু মালিকৰ উপস্থিতিৰ বাবে মোৰ বৰ শক্তিশালী অনুভৱ হ'বলৈ ধৰিলে। মালিকৰ ছোৱালীজনীৰ লগত মোৰ বিয়া ঠিক হৈ গ'ল, আৰু মই এই খবৰটো মোৰ মা দেউতাক দিলোঁ। তেওঁলোকো বহুত সুখী হ'ল। এই খবৰটো মালিকে নিউজ চেনেল আৰু কাকতত প্ৰকাশ কৰি দিলে। তেওঁ নিজৰ ঘৰ দুখীয়া প্ৰহৰীজনৰ লগত কন্যাক বিয়া দি আছিল। এইটো মালিকৰ বাবে বৰ দুখৰ বিষয় আছিল। স্পষ্টভাৱে মই তেওঁৰ বা তেওঁৰ ল'ৰাটোৰ বাবে নিখুঁত নাছিলোঁ, যদিও মই এজন দুখীয়া গাঁৱৰ ল'ৰা আছিলোঁ। ইয়াৰ পিছতো মালিকৰ ছোৱালীজনী অসুস্থতাই মোক বিয়া কৰাবলৈ বাধ্য কৰালে। এই খবৰটো যেতিয়া চহৰৰ গুৰুত্বপূৰ্ণ মানুহবোৰৰ ওচৰ পালে, তেতিয়া তেওঁলোকে নানা ধৰণৰ কথা ক'বলৈ ধৰিলে। এই মানুহজনৰ ছোৱালীজনী কি বেয়া হৈছে যে তেওঁ তাইক দুখীয়া মানুহৰ লগত বিয়া কৰাইছে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল, বিয়ালৈ এতিয়াও 15 দিন বাকী আছিল। সেই 15 দিনত তাইৰ স্বাস্থ্য ক্ৰমান্বয়ে যথেষ্ট উন্নতি ঘটিছিল। ছোৱালীজনী সুস্থ হৈ উঠা দেখি মালিক আচৰিত আৰু আনন্দিত হৈ পৰিল। 15 দিন শেষলৈকে তাই সম্পূৰ্ণ সুস্থ হৈ উঠিল। তাই মাথো অলপ দুৰ্বল অনুভৱ কৰি আছিল। মেডাম কেনেকৈ সুস্থ হৈ উঠিব সেই কথা ভাবি মোৰ চিন্তা হ'ল, কাৰণ তাইৰ খাদ্যাভ্যাস কোনো ধৰণে সলনি হোৱা নাছিল আৰু কোনো ঔষধো খোৱা নাছিল। মই ভাবিলোঁ যে মেডামৰ লগত মোৰ বিয়াখন সহজ হ'ব, কিন্তু মালিকে বহুত ভাল প্ৰস্তুতি চলাইছিল। বিয়াৰ এদিন আগতে মালিকে মোক নিজৰ ৰুমলৈ মাতি ক'লে যে মই তোমাৰ লগত ব্যক্তিগতভাৱে কথা পাতিব বিচাৰোঁ আৰু তোমাৰ পৰা এটা প্ৰতিশ্ৰুতি ল'ব বিচাৰোঁ। তুমি জানা যে মই মোৰ ছোৱালীজনী তোমাৰ লগত গোপনে বিয়া কৰাব পৰা নাই,
বৰঞ্চ এই কথা গোটেই পৃথিৱীয়ে জানে। সকলোৰে সন্মুখত তোমাক মোৰ জোঁৱাই বুলি মানি লৈছোঁ। আশা কৰোঁ তুমি মোক প্ৰতাৰণা নকৰিবা। এই কথাটোৱে অসুবিধা দি থকাৰ সময়তে তেওঁ এটা অৱস্থাই মোক উন্মান কৰি তুলিছিল। তেওঁ অৱস্থা বৰ আচহুৱা আছিল। এই চৰ্ত আছিল যে স্বামী স্ত্ৰীক ইজনে সিজনৰ পৰা আঁতৰাই ৰখা। আচলতে মালিকৰ চৰ্ত আছিল যে মই তেওঁৰ ছোৱালীজনীক বিয়া কৰাইছোঁ, কিন্তু মই ৰাতি ঘৰৰ পৰা ওলাই বাংলোত নাইট ডিউটি কৰিম। এই কথাটোৱে মোক অশান্তি দিলে। আগতে ইয়াত চকীদাৰ হৈ থকাৰ বাবে মই অশান্তি পাইছিলোঁ যদিও এতিয়া মোৰ কৰ্তব্য পালন কৰা নাছিলোঁ। মই মোৰ ভাড়া ঘৰলৈ ৰাতি গৈছিলোঁ। বাংলোত নাইট ডিউটি কৰিবলৈ কোনো চকীদাৰ নিয়োগ কৰা হোৱা নাছিল। মই আচৰিত হ'লোঁ যে মালিকে মোক নিজৰ ছোৱালীজনীক পহৰা দিবলৈ ভাড়াত লৈছে। এতিয়া যেতিয়া তাই ওলাই আহি মোৰ ঘৰলৈ যাব, তেতিয়া সি মোক তাৰ বাংলোটো পহৰা দি কি লাভ? এই কথাই মোক অশান্তি দিলে। আৰু এটা অদ্ভুত চিন্তা মোৰ মনলৈ আহিল। মোৰ পত্নীক বিয়া কৰাবলৈ মই ব্যাকুল হৈ পৰিছিলোঁ। মালিকে মোৰ সন্মুখত এটা অদ্ভুত চৰ্ত ৰাখিছিল, যিটো মোৰ বাবে মানি লোৱাটো সহজ কাম নাছিল। মালিকজন কেৱল মোৰ শহুৰে নহয়, চহৰৰ আটাইতকৈ ধনী মানুহো আছিল। মই তেওঁক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই এই বিয়াখন তেওঁ কোৱাৰ দৰে কৰিম। মালিকে ক'লে, আচলতে মোৰ ছোৱালীজনীৰ অসুখে মোক অসুবিধা দিছে যদিও তাই এতিয়া ভাল হৈছে, তথাপিও মোৰ কিছুমান মানুহৰ ওপৰত সন্দেহ হৈছে। সেইবাবে মই তোমাক নাইট ডিউটি কৰিবলৈ বাধ্য কৰাইছোঁ। এই অৱস্থাটো তোমাৰ আগত ৰখাৰ বিশেষ কাৰণ আছে। মই তোমাক ইয়াত ৰাখিছোঁ যদিও মোৰ ছোৱালী ইয়াত নাথাকিব, কিন্তু তুমি ইতিমধ্যে ইয়াত চকীদাৰ, আৰু যদি তুমি নাইট ডিউটি কৰা তেতিয়া কি হেৰুৱাবা? বিনিময়ত মই তোমাক দিম ৰাতি 2টাৰে দুগুণ দৰমহা দিম। একমাত্ৰ চৰ্ত হ'ল তুমি চকু কাণ মেলি ৰাখিব লাগিব আৰু 1 মিনিটৰ বাবেও চকু মুদি নাথাকিব। মালিকৰ কথা শুনাৰ পিছত মোৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছিল, কিন্তু তেওঁৰ ষ্টাইল সদায় বুজি পাইছিলোঁ। এইটো কেতিয়াও গোটেই কাহিনীটো কোৱা নাছিলোঁ। মই জানিছিলোঁ যে তেওঁৰ অৱস্থা আৰু কিবা এটা গোপন কথা লুকাই আছে, কাৰণ আজে বাজে কথা কোৱাটো মালিকৰ ক্ষমতাত নাছিল। পিছদিনা মই মেডামৰ লগত বিয়া হৈছিলোঁ। দুজন পিতৃ মাতৃয়ে তেওঁলোকৰ ছোৱালীজনী বিয়াৰ ওপৰত বহুত কান্দিছিল। মালিকৰ কান্দোনৰ বাবে অৱস্থা বেয়া হৈ আছিল, আৰু তাই মোৰ সন্মুখত হাত ভাঁজ কৰি কৈছিল যে সেই ল'ৰাটো মোৰ ছোৱালীজনী সদায় মোৰ যত্ন লোৱা। আনকি মালিকৰ চকুত চকুলো ওলাই আহিছিল। আজি তাৰ একমাত্ৰ ছোৱালীৰ বিয়া আছিল আৰু তাই বিদায় আছিল, গতিকে দুয়োৰে কান্দোনৰ অধিকাৰ আছিল। আজি মোৰ প্ৰথম ৰাতি আছিল, গতিকে মালিকে মোক জীয়েকৰ ঘৰলৈ যোৱাত বাধা নিদিলে। বৰঞ্চ আনন্দৰে মোক ছোৱালীজনীক চোৱা চিতা কৰিবলৈ গৈ সময়মতে ঔষধ দিবলৈ অনুমতি দিলে। কাইলৈৰ পৰা ইয়ালৈ আহি নাইট ডিউটি কৰিব পাৰিবা। আৰু হয়, যিয়ে দেখিছে মোক কওকচোন। ৰাতি যি সময়ত নহওক কিয় মালিকৰ পৰা অনুমতি লৈ ঘৰলৈ উভতি আহিছিলোঁ। মেডাম মোৰ ঘৰলৈ আহিল। মোৰ সৰু ঘৰখনে মেডাম অহালৈ অপেক্ষা কৰি আছিল। ঘৰলৈ আহোঁতে মোৰ পত্নীয়ে কইনা সাজ পোছাক পিন্ধি বহি আছিল। মই চকীদাৰ হোৱাৰ বাবে তাইৰ ওচৰলৈ যাবলৈ ভয় কৰিলোঁ। আনহাতে তাই সৰুৰ পৰা ৰাণীৰ দৰে ডাঙৰ দীঘল হৈছিল। তাইৰ জীৱনত কোনো অভাৱ নাছিল যদিও মই মাত্ৰ এজন সাধাৰণ মানুহ আছিলোঁ। কিন্তু আচৰিত কথাটো হ'ল, মই কোঠাটোত সোমোৱাৰ লগে লগে মোৰ পত্নীয়ে মোক আদৰি লৈছিল। তাইক ভাল যেন দেখা গৈছিল। তাইৰ মনটো ভাল লাগিল। এইখিনি দেখি তাই একেবাৰে বিচলিত হোৱা নাছিল। তাইৰ মুখত সুখ দেখা গৈছিল। তাৰ অৰ্থ আছিল যে তাই মোক বিয়া কৰাৰ পিছত সুখী আছিল। তাইও মোক দুখীয়া বুলি ঠাট্টা কৰা নাছিল। তাই মোক এগৰাকী স্বাভাৱিক পত্নীৰ দৰে সেৱা কৰাৰ কথা ক'বলৈ আৰম্ভ কৰিছিল। মই বুজিলোঁ যে তাই এগৰাকী ভাল পত্নী হ'বলৈ সক্ষম। মই তাইৰ লগত মোৰ জীৱনৰ এটা সুন্দৰ আৰম্ভণি কৰিছিলোঁ, কিন্তু তাইৰ মুখত কোনো আচৰিত কথা নাছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ, আৰু ৰাতিপুৱা মই তাইক সেই কথা সুধিলোঁ, আপুনি মোক বিয়া কৰাবলৈ আক্ষেপ নকৰিলে, কাৰণ ধনী মানুহ এজনক বিয়া কৰাটোৱে নিশ্চয় আপোনাৰ সপোন। তেতিয়া তাই মোক উত্তৰ দিলে যে মই আপোনাক বিয়া কৰাই দিয়াটোৱেই ভাল আছিল। যদি মই আপোনাক বিয়া কৰাই দিয়া নাছিলোঁ, তেন্তে মোৰ স্বাস্থ্য অৱনতি ঘটিলেহেঁতেন। তুমি মোৰ বাবে বহুত বিশেষ, সেইবাবে মই তোমাক সন্মান কৰোঁ। ময়ো বুজিব পৰা নাছিলোঁ যে মোক বিয়া কৰাই দিয়াৰ পিছত মেডামৰ স্বাস্থ্য ঠিকেই আছে। ইয়াত কিবা কাৰণ থাকিব লাগিব, কিন্তু সত্যটো যে এতিয়াও পোহৰলৈ অহা নাই।
সেই কথা মই গম পোৱা নাছিলোঁ। মই সুখী হৈছিলোঁ যে মোৰ পত্নী বৰ ভাল আছিল আৰু মই সদায় বিচৰাজনী, যিগৰাকীৰ বাবে মই সদায় হাহাকাৰ কৰি আছিলোঁ, এতিয়া মোৰ পত্নী হৈ পৰিছে আৰু তাই মোক সম্পূৰ্ণ হৃদয়ে গ্ৰহণ কৰিছে। ৰাতিপুৱা কেনেকৈ ৰাতিলৈ পৰিণত হ'ল নাজানো। গধূলি কিছু সময়ৰ পাছত ঘৰৰ পৰা ওলাই মালিকৰ বাংলোৰ ফালে আগবাঢ়িলোঁ। বাংলোত সোমোৱাৰ লগে লগে মই সন্মানিত হ'লোঁ, কাৰণ মই এতিয়া এই ঘৰৰ জোঁৱাই হৈ পৰিলোঁ। মালিকে মোক নাইট ডিউটি কৰিবলৈ কৈছিল, কিন্তু এতিয়া মালিকে মোক আন এটা অদ্ভুত কথা কৈছিল। তেওঁ ক'লে, আপুনি ইয়াত নাইট ডিউটি কৰিবলৈ আহিছে বুলি বাহিৰৰ কাকো প্ৰকাশ নকৰিব। বাংলোৰ বাহিৰৰ সৰু চাকৰ কোৱাৰ্টাৰ খিৰিকী চাই বাংলোটোৰ পহৰা দিব লাগিব, কাৰণ মই নিবিচাৰোঁ কোনেও গম যে আপুনি আপোনাৰ শহুৰৰ বাবে ডিউটি আছে। চাকৰ কোৱাৰ্টাৰলৈ গৈ তাইৰ খিৰিকীৰ ওচৰত বহিলোঁ। বাংলোৰ গেটখন স্পষ্টকৈ দেখা গৈছিল। মাত্ৰ 2 ঘণ্টা হ'ল যে মই এটা অদ্ভুত কথা দেখিলোঁ। সেই কথাটো মোক আচৰিত কৰি তুলিলে। ৰাতি প্ৰায় 2 বজাৰ লগে লগে অলপ শব্দ এটা শুনিবলৈ পালোঁ। বাংলোৰ বাৰীৰ বাহিৰৰ বেৰৰ পৰা কোনোবাই বাগিচাখনৰ ভিতৰলৈ জঁপিয়াই বাংলোৰ ফালে যোৱা দেখিলোঁ। তাৰ পৰা কাৰোবাৰ গতি শব্দ আহিবলৈ ধৰিলে আৰু মই থতমত খালোঁ। ভালকৈ চাওঁতে সেইজন মানুহ ডাক্তৰ তপনৰ লগত অহা তান্ত্ৰিকজনে আছিল আৰু তেওঁৱে মালিকক জীয়েকৰ বিয়াৰ কথা কৈছিল। এই মানুহজনক দেখাৰ লগে লগে চিনি পালোঁ আৰু এনেকৈ গোপনে বাংলোৰ ভিতৰলৈ অহা দেখি আচৰিত হ'লোঁ। একেই তান্ত্ৰিক আছিল, কিন্তু ইয়াত তেওঁৰ কাম কি আছিল? সেই মানুহজন মোৰ চকুৰ পৰা হেৰাই যোৱাৰ আগতে মই এই বাংলোটোৰ ভিতৰত থকাৰ বাবে তেওঁ ইয়াত উপস্থিত আছে বুলি জানি চাকৰ কোৱাৰ্টাৰৰ পৰা ওলাই আহিলোঁ। চোৰৰ দৰে সোমাইছিল সি। ৰাতি অহাৰ প্ৰয়োজন কিয় অনুভৱ কৰিছিল, কিন্তু মই ধৰা পৰাৰ আগতে সি খৰখেদাকৈ চকুৰ খোজ কাঢ়ি খিৰিকীৰে বাংলোটোৰ ভিতৰলৈ সোমাই গৈ মালিকৰ কোঠাটোৰ পিছফালে গ'ল। মালিকৰ দুৱাৰখন খোলা থকাটো লক্ষ্য কৰিলোঁ, কিন্তু মিছেছ উপস্থিত বাবে ভিতৰলৈ যোৱাটো উচিত বুলি নাভাবিলোঁ। মালিকৰ কোঠাটোৰ ভিতৰলৈ চাওঁতে দেখিলোঁ বিচনাখনত কেৱল মালিকজনহে আছে। মিছেছ নাই। লগে লগে ভিতৰলৈ গৈ মালিকক জগাই দিলোঁ। আতংকিত হোৱাৰ পৰিৱৰ্তে মালিক মনে মনে উঠি ওলাই আহিল। মোৰ সন্মুখৰ দৃশ্যটোৱে মোক ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন অনুভৱ কৰিছিল, কাৰণ মই যি দেখিছিলোঁ সেয়া মোৰ বুজাৰ বাহিৰত আছিল। মালিকৰ পত্নী আৰু মানুহজনে ইজনে সিজনৰ লগত মনে মনে কথা পাতি আছিল, যেন টকাৰ আদান প্ৰদান কৰি আছে। মালিকৰ ঘৈণীয়েকলৈ চাই এনে লাগিল যে তাই তেওঁৰ মানুহৰ লগত সংগতি কৰিব। আচলতে তাই এনে মানুহক তাইৰ ওচৰলৈ আহিবলৈ নিদিয়ে। কিন্তু আজি যি দেখি আছিলোঁ তাৰ চকুত কোনো আস্থা নাছিল। এইটো হৈ আছিল। মালিকে গৈ দুয়োকে ৰঙা হাতেৰে ধৰিলে। মালিকে যেতিয়া ঘৈণীয়েকলৈ চাই থাকিল, তেতিয়া মিছেছ ভয় খালে। তাই ক'লে, কি কৰি আছা আৰু এই সময়ত এই মানুহজনৰ লগত কি কথা পাতিছা? এই মানুহজনক ইয়াত কিয় মাতিছে? সেইটো ৰাতি আৰু এই সময়ত তেওঁ কোন? এই প্ৰশ্নৰ কোনো উত্তৰ নাছিল মিছেছৰ। মালিকে কোনো প্ৰমাণ অবিহনে পত্নীক একো ক'ব নোৱাৰিলে। তেওঁ মোক ক'লে যে তান্ত্ৰিকটো ধৰি ষ্ট'ৰ ৰুমত বন্ধ কৰি ইমানেই মাৰপিট কৰক যে যেতিয়ালৈকে তেওঁ ইয়ালৈ কিয় আহিছে আৰু সেই বিষয়ে গোটেই সঁচা কথা কোৱালৈকে তাক মাৰপিট কৰি থাকিবা। এই কথা শুনি মানুহজনে ভয় খালে। তাৰ মুখলৈ অহা ঘামবোৰ স্পষ্টকৈ দেখা গ'ল। মিছেছৰ মুখখনো হেতা হৈ পৰিল। সি হঠাতে ক'লে, মোক ক্ষমা কৰিব ছাৰ, মই এটা ডাঙৰ ভুল কৰিছোঁ, কিন্তু ভুলটো কেৱল মোৰ দ্বাৰা কৰা হোৱা নাছিল। আপোনাৰ পত্নীও ইয়াৰ লগত জড়িত। তাই মোক কৈছিল যে মই সেইদিনা এই ঘৰলৈ আহি তোমাক মিছা কথা ক'ব লাগিব। মিছেছে মোক টকাৰে প্ৰৱৃত্তি কৰিছিল তান্ত্ৰিকৰ বেশত আহিবলৈ। তাই মোক তোমাৰ ছোৱালীজনীৰ বিষয়ে কিছুমান কথা কৈছিল, যিবোৰ মই তোমাক কৈছিলোঁ আৰু তুমি মোক প্ৰকৃত তান্ত্ৰিক বুলি বিশ্বাস কৰিছিলা। তেতিয়া মই তোমাক মিছাকৈয়ে কৈছিলোঁ যে তুমি যদি তোমাৰ ছোৱালীজনীক দুখীয়া মানুহৰ লগত বিয়া কৰাই দিয়া, তেন্তে তোমাৰ ছোৱালীজনীৰ স্বাস্থ্য উন্নতি ঘটিব। মিছেছে নিজেই মোক এই কথা ক'বলৈ কৈছিল। তাই মোক 1 লাখ টকা দিম বুলি প্ৰতিশ্ৰুতি দিলে। এই সকলোবোৰ মই কেৱল টকাৰ স্বাৰ্থত কৰিলোঁ। মই তান্ত্ৰিক নহয়, কেৱল এজন সাধাৰণ মানুহ। তাৰ কথা শুনি মালিক হতচক হৈ পৰিল। তেওঁ ক'লে, আপুনি অন্ধ হৈ গৈছেনে যে আপুনি এই মহিলাৰ কথাত পৰিল? মালিকে তাইক চিঞৰিবলৈ ধৰিলে। তেওঁ ক'লে, ছাৰ,
মই কৰা কামৰ টকাৰ সংগ্ৰহ কৰিবলৈ আহিছোঁ। এই সকলোবোৰ শুনি মালিক স্তম্ভিত হৈ পৰিল। আনহাতে মিছেছে কান্দি আছিল। মানুহজনে স্পষ্টভাৱে মিছেছক দুখ দি কৈছিল, তাই মোক যি ক'লে মই কৰিলোঁ, ময়ো একেই কাম কৰিলোঁ। আটাইবোৰৰ পিছত মিছা কোৱাৰ বাবে 20 লাখ টকা পাই আছিলোঁ। গতিকে এই কামটো মই নাকচ কৰিব নোৱাৰিলোঁ। তেওঁ ক'বলৈ ধৰিলে, মালিক, মোক ক্ষমা কৰিব, মই এটা ডাঙৰ ভুল কৰিছোঁ। যেতিয়া মালিকে চিঞৰি চিঞৰি মিছেছক সুধিলে যে এই মানুহজনে সঁচা কথা কৈছে নেকি, মিছেছে ভয় খালে আৰু তাৰপিছত তাই ক'লে, মোক ক্ষমা কৰিবা। মই আপোনাৰ ছোৱালীজনীক মই নিজৰ ছোৱালী বুলি গণ্য কৰা উচিত আছিল। আচলতে মই তোমাৰ ছোৱালীজনীক ঘৃণা কৰিছিলোঁ। তুমি মোক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছিলা, তথাপিও তুমি তোমাৰ ছোৱালীজনীক আটাইতকৈ ভাল পাইছিলা। তুমি কেতিয়াও ভবা নাছিলা যে মই ইমানবোৰ সপোন লৈ ইয়ালৈ আহিছোঁ। কিন্তু তুমি তোমাৰ ছোৱালীজনীৰ পৰা তোমাৰ সকলো মৰমৰ বৰষুণ দিছিলা। তুমি তোমাৰ ছোৱালীজনীৰ নামত এই ঘৰৰ প্ৰতিটো বস্তু দিলা। তুমি মোক একেবাৰে বুজি পোৱা নাছিলা। ইমানে যে তুমি মোক কেৱল তোমাৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিবলৈহে আনিলা। পিছত যেতিয়া মালিকে কান্দিবলৈ ধৰিলে, তেতিয়া মোৰ এটা ধাৰণা আহিল যে এই মহিলাগৰাকী মালিকৰ দ্বিতীয় পত্নী আৰু আনকি পৰী মেডামৰ জৈৱিক মাতৃ নহয়। পৰী মেডামৰ জৈৱিক মাতৃ আছিল আন কোনোবা। তাই ক'লে, মই এই কামটো কৰিলোঁ কাৰণ মই তোমাৰ ছোৱালীজনীক প্ৰতিশোধ ল'ব বিচাৰিছিলোঁ। মালিকে ক'লে, কেনেকুৱা প্ৰতিশোধ? তুমি ইমান নিকৃষ্ট মহিলা। মই তোমাক বিশ্বাস কৰিছিলোঁ আৰু এই মানুহজনৰ লগত মিলি মোৰ ছোৱালীজনীক কি কৰিলা? গোটেই সঁচা কথা কোৱা। মালিকে জোৰেৰে চিঞৰিবলৈ ধৰিলে আৰু তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে। তেওঁ কৰা সকলো কামেই প্ৰকাশ পালে। আচলতে মালিকৰ পত্নী নিজেই পৰী মেডামক নানা ধৰণৰ ঔষধ দি অসুস্থ কৰি আহিছিল। তাই তাৰ মাক, গতিকে কোনেও তাইক সন্দেহ কৰিব পৰা নাছিল। এই মানুহজনে মালিকনীৰ নিৰ্দেশমতে মিছা কথা কৈছিল, কিন্তু ঘৰত আছিল মালিকক সহায় কৰা আন এটা হাত। মালিকৰ পৰিয়ালৰ চিকিৎসক ডক্টৰ তপন আছিল তেওঁ মালিকৰ লগত মিলা মিছা। সেই মানুহজন হেনো মালিকনীৰ বন্ধু আছিল যদিও মালিকনীয়ে তেওঁক বহুত টকা দি আছিল। পৰী মেডামৰ স্বাস্থ্য নষ্ট কৰাৰ থকা ঔষধবোৰ তেওঁৱে দি আহিছিল আৰু মালিকনীয়ে পৰী মেডামৰ ঔষধবোৰ মূল ঔষধৰ সৈতে সলনি কৰি মিহলাই দিছিল। সেইবাবে পৰী মেডামৰ অসুখ ধৰা পৰা নাছিল, ভালো হোৱা নাছিল। তাইৰ অৱস্থাটো বৰ আচহুৱা হৈ পৰিছিল। তাইৰ গতি ইমান হৈ পৰিছিল যে মালিকনীয়ে বিচাৰিছিল যে এই ভুল ঔষধবোৰে পৰী মেডামক উন্মান কৰি তুলিব লাগে যাতে এদিন তাই এই ঔষধবোৰ সেৱন কৰি এই পৃথিৱী এৰি যায় আৰু মালিকে অনুভৱ কৰিব যে তেওঁৰ ছোৱালীজনীৰ অসুস্থতাৰ বাবে মৃত্যু হয়। নাৰী ইমান অদ্ভুত। মালিকনীৰ দ্বিতীয় পত্নীৰ সৈতে প্ৰেমৰ বিবাহ হৈছিল যদিও তেওঁৰ প্ৰথম বিবাহত তেওঁৰ পৰিয়ালৰ সদস্যই ঠিক কৰিছিল। কিন্তু তেওঁ আগতে ছোৱালীজনীক বহুত ভাল পাইছিল। যেতিয়া তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল, তেতিয়া তেওঁ নিজৰ প্ৰেমক বিয়া কৰাইছিল। যেতিয়া মালিকে দ্বিতীয়বাৰৰ বাবে বিয়া হৈছিল, তেতিয়া পৰী মেডামৰ বয়স 1 বছৰ আছিল আৰু তেওঁ নিজৰ সকলো মৰমৰ তাইক দিছিল। মালিকে নিজৰ মৰম ত্যাগ কৰি জীয়েকৰ প্ৰতি নিজকে সমৰ্পণ কৰা কথাটো মালিকনীয়ে গোটেই জীৱন ঈৰ্ষা কৰি আছিল। তাই পৰীৰ মনটো নষ্ট কৰিবলৈ চেষ্টা কৰি আছিল। তাই বিচাৰিছিল পৰী আন পুৰুষৰ লগত জড়িত হওক, যাৰ ফলত মালিকে তাইক ঘৰৰ পৰা বহিষ্কাৰ কৰি নিজৰ সম্পত্তি কাঢ়ি নিব। কিন্তু পৰী বৰ ভাল ছোৱালী আছিল। তাই কেতিয়াও দেউতাকৰ সুনাম কলংকিত কৰাৰ কথাও ভবা নাছিল। যেতিয়া সেৱা নহল, মালিকনীয়ে ডক্টৰ তপন আৰু এই মানুহজনৰ সৈতে এনে এক ষড়যন্ত্ৰ আয়োজন কৰিলে যে পৰীক দুখীয়া ঘৰত বিয়া দিলে তাই নিজৰ প্ৰাণ হেৰুৱাই নেপেলায়। মালিকজনৰ জীয়েকৰ অসুস্থতাত ক্লান্ত হৈ পৰিছিল। এই মানুহজনৰ কথাত হাৰ মানি তেওঁ মোৰ বিয়াখন তাৰ ছোৱালীজনীৰ লগত ঠিক কৰি দিলে। এই সকলোবোৰ শুনি মালিকে কান্দিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে তেওঁ কান্দি থকা দেখিছিলোঁ। তেতিয়া মই বুজিলোঁ যে এজনী কন্যাৰ পিতৃ সঁচাকৈয়ে এজন অতি দুৰ্বল মানুহ। ভগৱানে সকলোৰে কন্যা সন্তানক আশীৰ্বাদ কৰক আৰু ঘৰত সুখী কৰি ৰাখক। এই সকলোবোৰ পিছত মই মালিকক আশ্বাস দিলোঁ যে মই পৰীক বহুত ভাল পাওঁ আৰু তাইক পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰোঁ। পৰীৰ লগত বিয়া হোৱাটো মোৰ বাবে বৰ ভাগ্যৰ কথা। পৃথিৱীখন হয়তো ওলোটা হ'ব পাৰে, কিন্তু তোমাৰ ছোৱালীজনীক মই কোনো বিপদৰ সন্মুখীন হ'বলৈ নিদিওঁ। মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ। মোৰ কথা শুনি মালিকে বৰ সুখী হৈ পৰিল। মিছেছক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিলে। মালিকে তিনিওটাকে ধৰি আৰক্ষীৰ হাতত গতাই দিলে।
এই বাংলোটো ইতিমধ্যে পৰিমেলমৰ নামত আছিল। মালিকে আমাৰ দুয়োকে এই ঘৰতে থাকিবলৈ ক'লে। মই এতিয়া মোৰ পত্নীৰ লগত সুখেৰে জীৱন জীয়াই আছোঁ আৰু মোৰ পত্নী সম্পূৰ্ণ সুস্থ। মালিকেও মোৰ লগত ছোৱালীজনী সুখী হোৱা দেখি সদায় সুখী হয়, কিন্তু পত্নীয়ে বহুত বেয়া কাম কৰা বুলি এতিয়াও অনুশোচনা কৰে। কিন্তু আজি তেওঁৰ পত্নীয়ে জেলত কষ্ট পাইছে, তাই নিজৰ কৰ্মৰ শাস্তি পাইছে।